দাদা বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীসকলৰ বাবে বিশেষ সুখবৰ লৈ আহিছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে আগষ্ট মাহত কেইদিন বন্ধ লাভ কৰিব আৰু কি কাৰণতে আপোনালোকে বন্ধ লাভ কৰিব সেয়াও আমি ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব। তো এয়া চাওক, আগষ্ট মাহত কিমান দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ আজি চাই লওক। আগষ্ট মাহত 9 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। আগষ্ট মাহৰ পূৰ্বেই আমি জানি লওঁ বন্ধৰ তালিকাসমূহ। প্ৰথমতে আছে 15 আগষ্টৰ দিনা স্বাধীনতা দিৱস। 15 আগষ্টত সমগ্ৰ দেশে স্বাধীনতা দিৱস পালন কৰে। আৰু দ্বিতীয়তে আছে 25 আগষ্টত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। আৰু তৃতীয়তে আছে 3, 10, 17, 24 আৰু 31 আগষ্টত দেওবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। আৰু 9 আগষ্টত দ্বিতীয় শনিবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। আৰু আনফালে 23 আগষ্টত চতুৰ্থ শনিবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।